Era feriação. Outro que ela master. Hey master. Ela master. Style na saja. Kita aku naik style sa sosma sata. Kinjal kori sosma. মন্দিৰ নহয় দোকানী বস্তু লেবেল দিওঁতে মোৰ গোটেই নহাই হৈছে হেল্ল' অঁ ক'ত আছে অঁ গুৱাহাটী অঁ মই গৈ আছোঁ অঁ আবেলি অঁ নহয় নাই একো নাই গাঁৱতে আছোঁ অঁ নাই নাই অঁ 1.5 লাখ মান টকা দিম দিয়া হৈ যাব নাই নাই আমাৰ গাঁৱৰ চেলেপো আছে অঁ অঁ ঠিক আছে হ'ব মই দেৰিকৈ কথা পাতি আছোঁ তোমাৰ লগত হা অ'কে নাই কি কৰিবা আৰু একে মানে মোৰ মানে বিন্দাছ লাইফ আজিকালি আৰু একো নাই বুজিছা নাই অঁ চিন্তা কৰিব নালাগে আৰু আছোঁ না ঠিক আছে হ'ব এতিয়া ৰাখিছোঁ অ'কে বাই ৰবা তাৰ লেভেল নাচাগে তাৰ কেন তাৰ লেভেল লেটাৰ কিবা বাংক ভাজ ধৰছিল নাচাগে তাত লেভেল দিব গুৱাহাটীত চলি নেকি মিৰ্গিয়া মাছ ধৰছি নেকি কেনেকা থাকে দেখোন কিবা অলপ থাকবা পাৰে থাকতে পাৰে মানে তাৰ লেভেল নাচাগে চশমা আনছি 4 চশমা আনছি নাচাগে কেনেকে বাংক ভাজ ধৰি আছে নাচাগে তাক মাতো নেকি তাক মাতাচোন মাতা অ দাদা ফিলাকচোন অঁ কি আছিলে ল'ৰা কেনেকুৱা ঠিকে আছা ঠিকে আছে হা একে মানে ক'ৰ পৰা আহিল আপুনি মানে এনেকুৱা মচলা বেলেগ আৰু না ক'ৰ পৰা আহিল মই হেৰি পৰা আহিলোঁ অকণমান ফুৰি আহিলোঁ গাঁৱৰ ইয়াতে আৰু অঁ মই যাওঁ যাব কাম আছে চাহ তাহ আমাৰ ঘৰত লৈ যাওঁ চাহ তাহ খাক এটা কাম কৰা টাইমৰ পাক্কা 1 মিনিটত মোৰ মোটামুটি 1 লাখ টকা এইবিলাক কি মোচন এইগিলা এইবিলাক মোচন মানে মোৰ আহি যায় মানে আজিকালি মানে অমিটো মানে লেভেল এটা মানে বেলেগ হৈ গৈছে বাৰু যিয়ে নহওক অলপতো টাইম দে অলপ কথা চাহ তাহ খাই হওক আমাৰ ঘৰত অলপ কথা পাতো ভালদৰে ঘৰ যাব লাগিব মই চোৱা মই টাইমৰ পাক্কা মোৰ 1 মিনিটত মোটামুটি 1 লাখ টকাৰ ইনকাম মই তোমাক 10 মিনিট টাইম দিছোঁ 10 মিনিটত যি কৰিম 10 মিনিট ঠিক আছে ব'লা কৈ আছোঁ তাৰ মোচন নাথাকে কিবা কৈছা নেকি নাই 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 ঘৰক লাগিব অলপ শৰ্ট আছে ইটো আছে অলপ আৰু তোমালোকৰ চবতে আছে ইয়াৰ পুৰা ফুল শৰ্ট আছে ইয়াৰ ফুল শৰ্ট ঠিক আছে তাৰ এইবিলাক কি বস্তু এইবিলাক তামোল তামোল চামোল মানে গাঁৱত মানে এইবিলাক বস্তু লেতেৰা আজি অলপ দিবা লাগিব চেণ্ডেলটো খোলা চেণ্ডেল খুলিব লাগিব মই মানে চেণ্ডেল নুখুলোৱে মানে একে মানে কি মই চেণ্ডেল ইয়াতে পিন্ধিছো মই গুৱাহাটীত থাকিলেতো একেবাৰে জোতাত মানে বেলেগ একো নাই ইয়াতে বহু বিচনা সুন্দৰ এটা পৰিৱেশ কিন্তু হলে কি হব দুখীয়া হৈ আছে তোমালোকে মই কিবা এটা তোমালোকক সহায় কৰিব লাগিব বুজিছানে মানে তাকে মোক কিবা এটা লাগিছে মানে কিবা এটা লাগিছে মানে ইমান টকা পইচা ইমান দুখীয়া হৈ আছে গাঁৱৰ মানুহবিলাক হা ৰাভা তোমালোকৰো মানে ঘৰৰ পিনে কেনেকুৱা তোমালোকৰ ঘৰৰ পিনেতো আছে চাত এখন ঢালিছো আৰু এখন আছে ঢালিব তোমালোকৰ মানে ধনী হৈ গৈছা ন টকাৰ অভাৱ নাই মানে টকা মানি কা প্ৰব্লেম নাহি হে টকাৰ মানে অভাৱ নাই মোৰ লগত ওলাবা মই ডুবাই ফুৰি আহিলো এনে ডুবাই ফুৰি আহিলো বুজিছা দুবাৰ বুজি নোপোৱা নেকি তুমি দেখ তাতে কি ডুব মাৰবা লাগে নেকি কৰ কি কথা কোৱা এইখন এখন দেশ ডুবাই ইমান মানে মূৰ্খই হৈ আছা মানে কি যে কবা তোমালোকৰ ইয়াতে মাতিছা মানে এইবিলাক নেজানো না সেইকাৰণে সুধিছো তুমি আকৌ নেজানে কেনেকে জানিবা এইবিলাক গাঁৱত থকাটো ঠিক আছে হ'ব গাঁৱলীয়া ল'ৰা হ'ব ঠিক আছে নেজানা কথাটো সুধিলে ঠিক আছে হ'ব পানী অকণ খাব লাগিছিল ফিল্টাৰ নে মইতো বিছলেৰিত পেটে বেলেগ নাখাওৱে বিছলেৰি মানে মই বিছলেৰিত পেটে বেলেগ নাখাওঁ বুজিছা কিবা বিছলেৰি বিস্কুট নেকি বিস্কুটটো আকৌ নাই আমাৰ মই মানে ক'ত যে আহি সোমালো মোৰ মানে মাথা চাথা গৰম হৈ যায় বিছলেৰি মানে এইটো মিনাৰেল ৱাটাৰ বুজিছা মিনাৰেল ৱাটাৰ যিটো মানে কি কম আৰু বাদ দিয়া এইবিলাক পানী আনিব চিচাৰ গিলাচতে খোৱা পানী ঠিক আছে আনিব দিয়া পানী আনচোন টেবুলখন যাবা হ'ব টেবুল নালাগে হ'ব পানী ভণ্টি ফিল্টাৰ কৰিছে নাই ঠিক আছে বঢ়িয়া
ভাল নহয় পানী গোন্ধ পানীৰ গোন্ধ আমি মিনাৰেল ৱাটাৰ খোৱা মানুহটো এইবিলাক গোন্ধ হ'ব মানে চেণ্টটো কেনেকুৱা গেলা চেণ্ট পাইছে নেকি? ইচ নকবা মানে এইবিলাক গেলা মানে একদম ভালে লগা নাই এইবিলাক বাদ দিয়া বাৰু যিয়ে নহওক খালো পেট ভৰি বাছ হ'ব এতিয়া মানে শেষ হ'ল বাছ হৈ গ'ল মানে ছুটি লৈছে ছুটিৰ কথা নকবা মোৰ ছুটি নাইয়ে খাবৰ সময় নাই শুবৰ সময় নাই গম পাইছা নাই মই খোৱা লোৱা বাদেই দিছো কেতিয়াবা ৰাস্তাতে মানে জুচ এটা পালে মাৰি দিওঁ আৰু বেলেগ খোৱা লোৱা নাই শুলেও মানে এই ঘোঁৰা যে খুৱে চকু মেলি মানে চকু মেলি খো বুজিছা চকু মেলি খো গম পাইছা মানে বেলেগ একো অসুবিধা নাই সেইদিনাখনে কি হ'ল জানা কি হ'ল মানে এনেকুৱা বিজি ফোন আহি থাকে এইবাগে এটা টেনচনত আছো এইপিনে তোমাৰ তাৰপিছত ৰাতি 3টা বজাত এজনে ফোন কৰিছে 95,000 মানে 95,000 দি এটা মোবাইল ললো আইফোন সেইদিনাই মানে ডাইৰেক্ট আৰু অফলে একদম টুকুৰা টুকুৰি মানে একে মানে দলিয়াই পেলালো বুজিছা মানে মোৰ সহ্য নহয় এইবিলাক টকাৰ প্ৰব্লেম নাইতো দেখিছা নাই তুমি চশমা তোমাৰ এইযোৰ তোমাৰ জাপানৰ পৰা আনিছো 1780 টকা লৈছে জাপানিজ পইচা 1780 টকা লৈছে জাপান মই আনিছো মই এইবিলাক মানে লগত লৈ ফুৰো মানে বুজিছা নাই মানে টকাৰ চিন্তা নাইতো টকাৰ অভাৱ নাই মোৰ বুজিছা কি আইফোন ভাঙি ফেলছা আমি সাধাৰণ নকিয়া মোবাইল এটা পোৱা নাই ফোন কৰিব কাৰণে তুমি আইফোন ভাঙি ফেলিলি কি কৰিম টকা থাকিলে মানুহে চব কৰিব পাৰিব যাকো কিনিব পাৰিব টকা আছেতো বুজিছা নাই টকা থাকিলে মানুহ একো প্ৰব্লেমে নাই টকা খালি অনলি ফৰ মানিত বাৰে পৃথিৱীত একো নাই ঠিক আছে মানি মই আছোতো তোৰ ইমান টকা তুই কি কৰা তই আছোতো মই যি কৰিব লাগে তাকে কৰো তুমি গম পালে তোমাক লৈ যাম যদি চাব খুজিছা মোৰ বিজনেছ তুমি দেখা পাবা ঠিক আছে ইমান টকা কিবা চুৰ তুৰ কৰে নেকি মোক কিবা কলি নেকি মনে মনে কিবা নাই একো কোৱা নাই মানে কি মোৰ যোৰা সৰু ডাঙৰ যোৰা পালে দামী বস্তু এইবিলাক তোমালোকে ক'ত পিন্ধিব পাৰিবা তোমালোকৰ তোমাৰা বছ কা বাত নাহি হে ঠিক আছে এইটো হিন্দীত কৈছো হিন্দীত আৰু ভাবিছো কি নেদো বুলি কোৱা যেন পালো না নেদো বুলি কোৱা নাই এইটো মই কৈছো তোমাৰা বছ কা বাত নাহি মাহত কিমান টকা পায় টকাৰ কথা মই তোমাক হিচাপ দিব নোৱাৰো ধৰি লোৱা মোৰ 1 মিনিটত 1 লাখ টকা ইনকাম ভাইটি বিজনেছৰ কথা নকবা এইবিলাক মানে মোৰ চব জনা আছে বুজিছা নাই বিজনেছৰ কথা কব গলে বহুত বুজিছা মানে বিজনেছ এটা এনেকুৱা ধৰণৰ বস্তু তোমাৰ এই যে আছে আম্বানী এইবিলাক কোনে শিকোৱা মই তাৰ বিজনেছৰ ট্ৰিপ বিলাক মই দিছিলো এতিয়া সি বেটা ধনী হল কিন্তু সেইবিলাক ট্ৰিপ মই দিয়া বুজিছা নাই ই মানে এইবিলাক শিকাই মই মানে ডাঙৰ কৰিছো তাক তুমি এইবিলাক বুজি নোপোৱা ভাইটি বুজি নোপোৱা মোৰ কি এইবিলাক নাই এইবিলাক স্মল কি মানুহ জীবন হাই দাদা তো কি হয়েছে তোর আমার আইরম টকারে মার বুঝল না আম্বানিৰ বিজনেছত টকা ইনভেষ্ট কোনে কৰে কোনে মই থাকোতে তাৰ চিন্তা নাই যিমান টকা এতিয়া যদি বিপদত পৰে মই গৈ ডাইৰেক্ট চেক আনলিমিটেড চেক লিখি দিওঁ টকা বুজিছা সেইকাৰণে মানে মোৰ লগত তোমালোকে ফেৰ নামাৰিব বুজিছা মোৰ টকা তুমি দেখিলে পাহাৰ বনাই থৈ দিছো টকা বুজিছা সাতালে বেলে সিদিনাখনে মোৰ পৰা কাপোৰ একযোৰা নিলাক আজিকালি কাপোৰযোৰা জনাই দিয়ে বুলি ভাড়াটোও দিয়া নাই কি বা কৈছে জিপুৰহে জনাব দাদা ফোনটোৱে মাৰো দেচোন তাক সুধি যাওঁ আমি জানো ফোন আছে অ জিপুল এই কটি টকীয়া ফাটা লেবেল তহঁতে আছে নেকি কোন ফাটা লেবেল কি হ'ব লাগব আছে বংকাতে বহিছে তিনযোৰ চশমা লৈছি দেখোন কিবা মোৰ কাপোৰো নিছে সি আজিকালি কাপোৰযোৰা জানা আজিকালি কাপোৰ ভাড়া জানা সি মই যাই আছো আজি তাত তাকে গেলি হেল্ল' তই আহিবি চেনি নাই চাহ খাবা ৰাংগিনী আহিবি দে আহা তাতে দে দে কোনে ফোন কৰিছিলে সম্বাৰে কি কৰো এতিয়া বেয়াকে ফুচি গলো ভাই সন্মানে যাব নেকি কি যদি পইচা নহলে কাপোৰ কি কৰিম মই এতিয়া কিয় কটি টকীয়া ফাটা লেবেল তই ইয়াতে
তই 2 যোৰ কাপোৰ নি কিনে তই দিবে নহয় 3 মাহ 4 মাহ হ'ল তই বহিছে ৰাখছা চশমা কিনে তোৰ মোৰে চশমা নহয় হা বচোন ব এইবিলাক পিছত হ'ব দে তই ভাড়া কেনে দিবি কচোন ইমান দিন হ'ল 3 মাহ হ'ল বাপৰে বাপ মই দিম চিন্তা কৰ টকাৰ অভাৱ নাইতো মোৰ বুজিছা নাই মই দি দিম বুজিছা নাই স্বভাৱ আজি লাগবো ততে অলপ মই অলপ ফোন আছে বাহিৰত কথা পাতি আহো তই মোক কাপোৰ কোনদিনা দে নে পইচা কোনদিনা দে তই তাৰিখ ঠিক কৰিলে ধৰ তোক মই ছেদন কৰি দিম কিন্তু ছেদন কৰি দিম তোক মই ছেদন কৰি দিম পইচা নাপাওঁ টাইমত এইবিলাক কথা সৰু সৰু ল'ৰা কথাৰ এইবিলাক ব্যৱহাৰ তহঁতৰ হে গাঁৱৰ ল'ৰা হৈ কেনে একে এইবিলাক কথা ক'ব কিয় ক'ব লাগে হা তোৰ যোনদিনা দে দিবি তই এইবিলাক কাপোৰ যাব চেক লগাইছে যদি দেৰেতা দি যদি কাপোৰ নেৰা তোক মই ডাইৰেক্ট ছেদন কৰি দিম একদম ডাইৰেক্ট ছেদন কৰি দিম তোক মই বেছ খালি চেদনত মানে বেলেগ একো কথাই নাই নেকি তহঁতৰ হা চেদন মানে কি কৰিবি চেদন কৰি কেনে হে মানে মাৰি মাৰাম তোক মই মোৰে কাপোৰ দিবি তই মোকে দম দিবি হা বেটা ফাটা লেভেল পইচা আনিম বুলি ভাবছিলো তাৰ পৰাই কোটি কাপোৰৰ বিজনেছ কোনোবা আম্বানী বোলে বিজনেছ কৰে সি ইমান সি ধৈৰ্য চালা কলংক চালা খেদ আমাৰ পেছা দয়া অ ভাইটি তুমি কিবা ক'লা নেকি নাই 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 হা নাই মই কিবা কোৱা বুলি ভাবিছো এইবিলাক ল'ৰা ফটোৱা লোৱা বুজিছা নাই ফটোৱা। এইবিলাক ল'ৰা ফটোৱা এইবিলাক ভুল নহয় বা এইবিলাক জেগা জেগা নকবা বুজিছা নাই কোনে বাবা কি কৰিছে আচোন অ তই ফাটা লেভেল তই এতিয়া কি কৰি আছা তই তোৰ চিন্তা পাওঁ ই কিবা লতৰা স্বভাৱ বা ফাং ফুং কাম কৰছি নেকি কৈছিতো মোৰ সেইদিনা 20 টকা এটা নিছিলি 4 মাহ মানুহলৈ আজিকালি দিয়া নাই মই গোটেই গাঁওখনে বিচাৰি আছো তাক আজি পাৱাই নাই আজিহে পালো নতা স্বভাৱ চলা কুকুৰক মই এনে মাতি পেলাই পানী খুৱালো ঐ লতিৰা মোক পইচাটো লাগছিল কেতিয়া দিবি তই পইচা 20 টকাৰ কাৰণে তোমালোকে ইমান টেনচন কৰি আছা কি যে হ'ব 20 টকা মোৰ পকেটত 2000 টকীয়া নোট ভৰ্তি হৈ আছে সেইকাৰণে তোমাৰ পৰা 20 টকাটো লৈছিলো কিন্তু এই ল'ৰাজনৰ পৰা আজি সন্মান শেষ কৰি দিলা বুজিছা এটা সন্মান নোহোৱা কৰি দিলা মোক তোমাৰ এটা মই মানে ক্ৰিটিকেল কথা পাতি আছিলো তুমি মানে সন্মান মোৰ শেষ কৰিলা বিৰাট দুখ পালো দেই গাঁৱৰ এটা ল'ৰা হৈ তুমি তোমাৰ জ্ঞান বোলা বস্তুটো নাইয়ে মূৰত গোবৰ সোমাই আছে তুমি মানে দেখাতহে লম্বুটো হৈছা বুজিছা কি লম্বু মই এইগিলা লম্বু চম্বু নাছিলো মোক 20 টকাটো লাগে 20 টকাটো দি মোক ইমান দিন হ'ল তই 20 টকাটো দিব পৰা নাই এতিয়া লাখ টকাৰ ডায়লগ দিবা তই ৰবা তোমাক মই দি আছো কি কবা পইচা নাই 50 টকা আছে আজিকালি এইবিলাক নগদ লৈ আমি নুঘুৰো বুজিছা নাই আমাৰ আজিকালি পেটিএম ইউজ কৰো মই গাড়ীত তেল ডালিলেও মানে তেল ভৰালেও মই পেটিএম ইউজ কৰো বুজিছা এইবিলাক আলটু ফাল্টু 20 টকাৰ কাৰণে ইমান হেৰি 20 টকা পাগলা বেঞ্চত গাধা তই উঠি যা তই তেনে তই মোক এই অপমান কৰিলি তোক মই চাই ল'ম তোক মই এখন ঘৰত চাই ল'ম মোক এই অপমান তই মই মানে তোক পোকেৰি বস্তু পোকেৰি একো বস্তু চালা ইমান অপমান মোক বস্তু আমি এতিয়া ইমান অকমান কিছু বাইকত কি কৰিব এখন বেৰাত থৈ দিম থাক নাপায় ইমান বয়াকে গৈ মোক সেইটো চাইকেলত থাক পাওঁ গোটা মছলা যা মোকে দিব থাক তচমা উৰি যাব আগৰ মচন দি দিলো আৰু এতিয়া ফকতীয়া কৰি আৰু জীৱনটো নচলা হৈছে কিমান লেভেল দিম ধৰাই পৰি গ'লো আজি নহ'ব আৰু দে উপায় নাই যাওঁ আৰু